আৰু মাছ লাগি আছে নে চকগে জক খৰিচা দি পিটিকা বনাম এফালে পুখুৰী পানী ভৰ্তি হৈ গ'ল বেঙেনা পোৰা পিটিকা ভাজিখন হ'লগৈ আৰু বন্ধাকবি ভাজিখন নমস্কাৰ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ দিনটো ব্লগটোলৈ আজি স্বাগতম দেৰিকৈহে জনাইছোঁ এতিয়া 12টাই বাজিলেগৈ ভাত পানীকেইটা বনাই পিনি থৈ আহিছোঁ আৰু বতৰটো আজি অকণমান ৰ'দ দিছে ভালো লাগিছে সেইকাৰণে বাহিৰৰ চোতালৰ পৰাই আজি ব্লগটো আৰম্ভ কৰিছোঁ আজিৰ দিনটো আধা আধি গ'লেই আৰু ব্লগ বনাওঁ নবনাওঁকৈ সময়বোৰ তেনেকৈয়ে গ'লগৈ আৰু পিছৰ চাব আৰু কি কৰোঁ কি নকৰোঁ পিছৰখিনিকে পুৰি আছোঁ আৰু বেঙেনাও এইটো হ'লগৈ আৰু আৰু এইফালে বেঙেনা পোৰা বিলাহী ধনিয়া পিঁয়াজ তেনেকৈ দি দিছোঁ পিঁয়াজ অলপ ইয়াত দি দিছোঁ এইখিনি মাছ পোৰাখিনিত ইয়াত পিঁয়াজ অলপ দি দিছোঁ পিঁয়াজে ধনিয়া অলপ ইয়াত দি দিছোঁ আৰু এইফালে নিমখ অকণমান ইয়াত দিছোঁ আৰু ইয়াত অকণমান নিমখ দি দিছোঁ এইটো বেঙেনা পোৰা পিটিকা বিলাহীৰ লগত সৰু বিলাহী এইটো পোৰা মাছ ইয়াত মিঠাতেল অকণমান দি দিছোঁ আৰু ইয়াতো মিঠাতেল অকণমান দি দিছোঁ আৰু এইখিনি পিটিকো ধুনীয়াকৈ বিলাহীয়ে এইটো পোৰা মাছটো পিটিকা বনাওঁ এফালে পিঁয়াজ অকণমানো দি দিছোঁ ধনিয়াও দি দিছোঁ এইটো পিছা অকণমান দি দিওঁ ইয়াৰ পৰা এয়া খৰিচা দি দিছোঁ মাছৰ লগত পোৰা মাছৰ লগত খৰিচা পিটিকা বন্ধাকবি ভাজি জাতিলাও দাইল তো দিছিলেহে আকৌ বৰষুণ আহিব হ'লেই খাই মেলি উঠিলোঁ উঠি মেলি অকণমান মানে হেৰি কি বুলি কয় মই গডৰেজৰ কাপোৰখিনি জাপিছিলোঁ আৰু গডৰেজৰ কাপোৰ কানিখিনি জাপোঁতে মোৰ ভাগৰ মানে এই মেইন চিটযোৰ ওলালে জোৰণত দিয়া তাকে অকণমান পিন্ধিলোঁ মানে বিয়া তেতিয়াই পিন্ধা জোৰণতে পিন্ধা
আৰু তাৰ পৰা পিন্ধাই নাই, ক'লেও পিন্ধি যোৱাই নাই আজিলৈকে। এই চাদৰখনত দহিয়ে বতাগে নাই মেইন চিটযোৰ, আৰু পিন্ধি মানে আজি অকণমান নিজকে কইনা কইনা নিচিনা লাগিছে। মই দেখিছে নহয় আপোনালোকে, মেইন চিট পিন্ধি আজি আৰু ঘৰতে সাজিছোঁ কাচিছোঁ এনেকৈ। শিমলুগুৰি চহৰত বিয়া হেৰি কি বুলি কয়, ক'লে দিলে ভাল হ'ব আপুনি কয় ছোৱালীজনী, আপুনিহে জানিব এতিয়া ঘৰ মালিক হয় নাই। এয়া লওক চফকে খওক কেইটামান কইনা ফালৰ পৰা খাইছে চব গোটেই। বিয়ালৈ আহিব নিমন্ত্ৰণ জনালোঁ। বিয়ালৈ নিমন্ত্ৰণ কৰিছোঁ আৰু এজন এজনকৈ চব কেইটামান দিছোঁ খাবলৈ তাকে, আৰু এজনক নিমন্ত্ৰণ দিছোঁ, তেওঁ এতিয়া কি কয় বিয়া কি কৈ আছে আপুনি? কাট দিছে বিয়াত খাবলৈ নদৰা ক'লৈ দিব লৈছে হেৰি ছোৱালীজনী বিয়া মগৰ হাতলৈ দিছে মোক নচল লাগিছে সঁচাকেনে? পূৰা নচল লাগিছে, পূৰা নচল লাগিছে বুলি কৈছে। বাৰু জোৰণ পিন্ধাবলৈ আহিব অলপ দেৰি পিছত। এতিয়া মানে ঘৰৰ মানুহখিনিক তামোল এখন চব কেইটামান দি পিনি হেৰি কৰিছোঁ আৰু দিছোঁ খুৱাওক খুৱাওক চব কেইটামান খাই লওঁ আকৌ নাই। এতিয়া অলপ দেৰি জোৰণ পিন্ধাবলৈ আহিব, ক'ত বা ছোৱালীক লগ পাব। মনৰ দুখত মানে বেজাৰ হৈ গৈছে কাৰণে ছোৱালী বিয়া দিবলৈ পায়। হা বেজাৰ হৈ গৈছে। খুৱাওক আৰু চব কেইটামান খুৱাওক চব কেইটামান খাইছে দেই। ছোৱালী গ'লে বিয়া দিব লৈছে মুগা হাতলৈ। অলপকৈ চব গুটি দিছোঁ, অলপ দেৰি জোৰণ আহিব নহয়, মানে সেইকাৰণে এতিয়া এনেকৈ সাজিছোঁ কাটিছোঁ আৰু এয়া আৰু আগফালে আলহী আহিছে, তেওঁলোকক চব কেইটামান দি লওঁগৈ। এয়া চব গুটি কেইটামান ময়ো লৈ লৈছোঁ খাবলৈ আৰু চব কেইটামান ময়ো খাই লৈছোঁ, বিয়া বুলি চব কেইটামান খাইছোঁ আৰু মানে কি কৰিম আৰু মেইন চিটযোৰ এইকাৰণে পিন্ধিলোঁ, মানে বিয়া দিনাখনেই যি পিন্ধা আৰু তাৰপিছৰ পৰা পিন্ধাই নাই। আৰু এই মেইন চিটযোৰ এটা কাহিনী হৈছে, এই মেইন চিটযোৰ মানে লখিমপুৰত লোৱা হয় মোৰ মানে শহুৰ দেউতাই, আৰু তেতিয়া লখিমপুৰত মানে বানপানী হ'ল, বানপানীত মোৰ একদম মেইন চিট তিতি উপঙি গ'লগৈ বোলে। তাৰপৰা ইস্ত্ৰি দি মেলিহে মোক বোলে হেৰি জোৰণত দিছে। মোৰ এনেকুৱাই খং উঠিছে জোৰণত কাপোৰযোৰ দেখি পিনি, ইমান বোলো কাপোৰযোৰ ফুটমুচ নিচিনা কাপোৰযোৰ দিছে বোলো, মেইন চিটযোৰ আৰু পুৰণা ডিজাইনৰ কাপোৰযোৰ নিচিনা দিছে, দেখি খঙে উঠিছে আৰু কিনো কৰিবা এতিয়া, জোৰণত দিয়া বস্তুটো পিন্ধিবই লাগিব, উপায় নাই আৰু। তাৰপৰা পিন্ধি মেলি তেনেকৈ আহিলোঁ আৰু সেই খঙতে মানে আজিলৈকে মেইন চিটযোৰ নিপিন্ধিলোৱে, আৰু মানে বিয়া দিনাখনেই যি পিন্ধিলোঁ মেইন চিটযোৰ, আজি কাপোৰ মানে মোৰ পুৰণা কাপোৰ অলপ ওলাই আছিলে, কাপোৰখিনি বোলো ভৰাওঁ, তেতিয়া দেখিলোঁ কাপোৰযোৰ দেখোন বোলো ভালেই লাগিছে দেখোন, ধুনীয়াই হৈ আছে কাপোৰযোৰ, পিন্ধাই নাই এদিনো। তাৰপৰা সেই বুলিয়ে অকণমান পিন্ধি মেলি আৰু ছাল এটা দিলোঁ আৰু আপোনালোককো দেখুৱালোঁ আৰু মেইন চিটযোৰ পিন্ধি মেলি অকণমান। আৰু চাওকচোন বাৰু, আৰু লখিমপুৰৰ বা বানপানীখিনিয়ে মোৰ কাপোৰযোৰহে তিয়াবলৈ পালে নি বাৰু। মানে সৰু দেউতা কামলৈ গুচি গ'লগৈ, ঘৰত ধৰক বাকচত কাপোৰযোৰ ভৰাই থৈ গৈছিলে নতুনকৈ কিনি পিনি বোৱাইকে পিন্ধিব বুলি। কাপোৰযোৰ আৰু তিতিলে মেলিলে তেনেকৈ শুকুৱাই মেলি ইস্ত্ৰি দি মেলি আৰু মুঠতে দিলে আৰু মোক আৰু বিয়াত। তাৰপৰা সেইযোৰকে পিন্ধিলোঁ আৰু আজিকালিতো আৰু কাপোৰ কানি নতুন ডিজাইন বদলি হৈ থাকে, ক'তনো এইবোৰ কাপোৰ পিন্ধিব পাৰি। এতিয়া ধৰক ফটো এখন মাৰিবলৈকে হৈছে আজি, মানে ভিডিঅ' কৰি পিনি আপোনালোকক দেখুৱাই আছোঁ আৰু ধৰক মোৰ মেইন চিটযোৰ কেনেকুৱা দিছিলে বিয়াত। এয়াই দেখিছে নহয়, এইখন দেখিছে নহয়, আজিকালি দিছে নাই এইবোৰ মূৰত এনেকৈ মাৰি মেলি লৈ নাই, মই এতিয়া মাৰি মেলি তেনেকৈ দেখুৱাইছোঁ আপোনালোকক। আৰু কিনো ক'ম আৰু, এয়াই আৰু কাপোৰ মেকআপ চেকআপ কৰা নাই, কাজল অকণমান লৈছোঁ, লিপষ্টিক অকণমান লৈছোঁ আৰু তেনেকৈ আৰু। ভিডিঅ'টো ইমানতে সামৰিলোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব।